নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা বেঙেনা আচাৰৰ ৰেচিপি। বেঙেনা আচাৰ খাইছেনে? যদি নাই খোৱা খাই চাবচোন মই বনোৱাৰ ধৰণে। বহু দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে। আৰু কেতিয়াবা কি হয় জানে, ধৰক অকলশৰীয়াকৈ যেতিয়া থকা হয় ন, একো বনাবলৈ মন নাযায়। তেতিয়া মানে কি হয়, ৰুটি এখন বনাই পেলাই আপোনালোকে সেই আচাৰ অকণমান লৈ, বেঙেনা আচাৰ অকণমান লৈও খাব পাৰে। আৰু খুব ধুনীয়া আচাৰ হয় এবিধ। যদি নাই খোৱা আপোনালোকে এবাৰ হ'লেও বনাই খাই চাবচোন, খুব সোৱাদ হয়। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিব। তাকে আপোনালোকৰ মৰম খুব প্ৰয়োজন। আচলতে আপোনালোকৰ মৰমবোৰ পাই থাকিলে কি হয়, আকৌ এটা ভিডিঅ' মানে বনাই আপোনালোকলৈ আগবঢ়াবলৈ প্ৰেৰণা পাওঁ। আচলতে মৰমবোৰে প্ৰেৰণা নহয় জানো? তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব। লগতে যদি ভাবে আপোনালোকে শ্বেয়াৰ কৰিবলগীয়া ভিডিঅ' তেনেহ'লে শ্বেয়াৰ কৰি দিব। তাকে আজি এয়াই মই বেঙেনা আচাৰ আপোনালোকলৈ লৈ আহিছোঁ। কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। যদি নাই খোৱা এবাৰ হ'লেও বনাই খাই চাব। তেনেহ'লে ব'লো বেছি দেৰি নকৰি এয়া মই ল'লোঁ ৰচুন আৰু আদা। ৰচুন এয়া মই দেখিছে অলপ পাতল পাতলকৈ কাটি লৈছোঁ, আৰু আদাও তেনেকৈ কাটি লৈছোঁ। কাটি পেলাই মই ৰ'দত 1 ঘণ্টামানৰ কাৰণে শুকুৱাই ল'লোঁ। বেছি নাই শুকোৱা, 1 ঘণ্টাৰ কাৰণে জাষ্ট পানীটো তাৰ শুকুৱাই ল'লোঁ। তাৰপাছতে লৈছোঁ এয়া এটা বৰ বেঙেনা। আৰু এই বেঙেনাটো গোটাকৈ ভালকৈ ধুই মই এই ধৰণে ডখৰকৈ কাটি ল'লোঁ। আৰু কটা পাছত ধুই নিদিব। মই নিমখ আৰু হালধি সানি ল'লোঁ। তাৰপাছতে মই মছলা তৈয়াৰ কৰিলোঁ। শুকান জলকীয়া অলপমান দিছোঁ, চফ 2 চামুচ দিছোঁ, ধনিয়া গুটি 3 চামুচমান হ'ব, তেনেকৈ জিৰা 3 চামুচমান, আৰু মেথি গুটি 3 চামুচমান, তাৰপিছত সৰিয়হ 2 চামুচমান, আৰু আজৱাইন 2 চামুচমান। জলকীয়াটো কম বেছি আপোনালোকে কৰি ল'ব পাৰিব। মই অকণমান সৰহকৈ দিছোঁ। আৰু এখন কেৰাহীত অকণমান গৰম কৰি ল'লোঁ, অকণমান ভাজি ল'লোঁ, বেছি নাভাজিব যাতে পুৰি নাযায়। অকণমান ভাজি ল'লোঁ। আৰু এয়া মই গ্ৰাইণ্ডাৰত অকণমান গুড়ি কৰি ল'লোঁ। বেছি মিহিকৈ গুড়ি কৰি নাই লোৱা, অকণমান কৰি ল'লোঁ যাতে এটা দুটা গোটা হৈ থাকে। তাৰপাছতে এটা ফ্ৰাই পেনত মই তেল দি ল'ম, আৰু তেল গৰম কৰি বেঙেনা আৰু বেঙেনাকেইডোখৰ যে কাটি থৈছিলোঁ হালধি আৰু নিমখ লগা, সেয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া বেঙেনাকেইডোখৰ দি দিলোঁ, আৰু ধুনীয়াকৈ জুইটো বেছি বঢ়াই নিদিব, গেছৰ ফ্লেমটো কমাই ৰাখিব, আৰু কম ফ্লেমতে ধুনীয়াকৈ সিজাই ল'ব। এয়া দেখিছে মই ধুনীয়াকৈ সিজাই ল'লোঁ। এয়া গোটেই বেঙেনাখিনি এই ধৰণে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। বেঙেনাখিনি ফ্ৰাই কৰাৰ পিছত এই যে আদা ৰচুনকেইডোখৰ আছিলে, সেয়া মই অকণমান দেৰি কাৰণে মই তেলত এই ধৰণে ভাজি ল'ম। আৰু ৰচুন আদাখিনি আপোনালোকে অকণমান ৰ'দত এইটো কাৰণে শুকুৱাব, তাৰ যাতে পানীখিনি শুকাই যায়, নহ'লে আচাৰখিনি বেয়া হৈ যাব। আৰু মই এই ধৰণে অকণমান ভাজি ল'লোঁ। এয়া দেখিছে পূৰা ৰঙচুৱাকৈ ভাজি নল'ব, অকণমান ৰঙা হ'লেই হৈ যাব। এয়া দেখিছে এই ধুনীয়াকৈ মই ভাজি ল'লোঁ, আৰু বেঙেনাখিনিৰ লগতে থৈ দিছোঁ। তাৰপাছতে কেৰাহীত ফ্ৰাই পেনখনত মই আকৌ অকণমান তেল দি ল'ম। তেল বেছি নিদিব। বেঙেনা যেনেকৈ চব্জি বনালে বেছি তেল নালাগে, সেইকাৰণে আচাৰতো বেছি নালাগে। তাৰপাছত মই 5 ফোৰণ 1 চামুচ দিলোঁ সৰু চামুচেৰে। ভালদৰে এইখিনি ফুটুৱাই ল'লোঁ। ফুটাই লোৱা পাছতে মই আকৌ ভাজি লোৱা ফ্ৰাই কৰি লোৱা বেঙেনা আৰু আদা ৰচুন সেইখিনি দি ল'লোঁ। দি পেলাই গেছৰ ফ্লেমটো একদম কমাই ৰাখিব, আৰু বেছিকৈ লৰাই নাথাকিব, নহ'লে বেঙেনাখিনি ভাগি যাব। তাৰপাছত যে মই মছলা তৈয়াৰ কৰি থৈছিলোঁ, তাৰে মই 2 চামুচ ব্যৱহাৰ কৰিছোঁ। এই 2 চামুচ এয়া ব্যৱহাৰ কৰি মই অকণমান লাহে লাহে লৰাই দিম, বেছিকৈ নলৰাওঁ। আৰু যে এই মই অকণমান সৰহকৈ মছলা যে তৈয়াৰ কৰিলোঁ, এয়া মই যেতিয়া যি আচাৰ বনাওঁ তাত ব্যৱহাৰ কৰিবৰ কাৰণে অলপমান সৰহকৈ কৰি ল'লোঁ। আৰু সেইখিনি মই এটা
পাত্ৰত বটলত ভৰাই মই ফ্ৰিজাৰত থ'ম। এই ধৰণে আপোনালোকে মছলা যদি তৈয়াৰ কৰি থ'ব পাৰে আৰু পটককৈ মানে অতি সহজতে আপোনালোকে মন গ'লে আচাৰ বনাব পাৰিব। আৰু ষ্ট'ৰ কৰি থ'বৰ কাৰণে আপোনালোকে সদায় মছলা যিকোনো মছলা ফ্ৰিজাৰত থ'ব। আপোনালোকৰ এবছৰ নালাগে 2 বছৰলৈকে মছলা ঠিক হৈ থাকিব, ধুনীয়া হৈ থাকিব। যদি মোৰ চেনেলটো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। এইখিনি মই অলপ সময় ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পাছতে মই 2 চামুচ ভিনেগাৰ দিম। এয়া দেখিছে মই 2 চামুচ ভিনেগাৰ দিলোঁ। আৰু ভিনেগাৰ সদায় যাতে আচাৰখিনি ঠাণ্ডা হৈ যায়, ঠাণ্ডা হোৱাৰ পাছতহে ভিনেগাৰ ব্যৱহাৰ কৰিব। এই ধৰণে খুব ধুনীয়াকৈ লাহেকৈ লৰাই যাতে ভিনেগাৰখিনি চবতে লাগি যায় তেনেকৈ লাহেকৈ লৰাই মই ঠাণ্ডা হোৱাৰ পাছত এয়া কাঁচৰ বটলত ভৰাই ল'লোঁ। আৰু এইটো যে আচাৰ ইমান ভাল লাগে নহয় খাবলৈ। কেতিয়াবা যদি আপোনালোকৰ চব্জি তবজি বনাবলৈ মন নাযায় তেতিয়া আপোনালোকে ৰুটিৰ লগত বা যিকোনো আহাৰৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে। এয়া দেখিছে কি সুন্দৰ বেঙেনা ৰেচিপি আচাৰ হৈ গ'ল। আৰু মই কিন্তু নিমখত দিয়া 2টামান সৰু সৰু জলকীয়াও দি দিছিলোঁ। এয়া দেখিছে বেঙেনা আচাৰ যদি খাই দেখিবলৈ দিব, যেনেকুৱা যদি নাখায় নিদিব। খাবলৈ তেনেকুৱাই দেখিবলৈও কিন্তু বৰ ধুনীয়া লাগিছে নহয়নে? যদি নাই খোৱাই মই বনোৱা ধৰণে বেঙেনা আচাৰ বনাই খাই চাব, খুব ভাল লাগে আৰু বহুত দিনলৈও ষ্ট'ৰ কৰি ৰাখিব পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।